হেল্ল' গাইজ, মই বৰ্তমান আছোঁ লালুক শমশান ঘাটত। তো চাওক, মই আহিছিলোঁ মোৰ এয়া দাদু মানে নানা আৰু কি কয় আৰু কিবা কিবি কয়, বহুত কয় বহুত ভাষাত বহুত কিবা কিবি কয়, তো আমি দাদু বুলি কওঁ। চ' আপোনালোকে চাব পাৰে লালুক শমশান ঘাটত মানুহ এজন মৰিছে। তো গাড়ী এটা মানে এই চাব পাৰে ইয়াত খৰি থৈ দিছে, খৰি ৰাখি গৈছে। তো সেয়া আমি চাই মানে আহিছিলোঁ যে আনিছে নেকি, লাষ্টটো আনিছে নেকি চাই যাওঁ। তো অনা নাই এতিয়ালৈকে, থৈ গৈছে মাত্ৰ। বডি এতিয়ালৈকে লখিমপুৰতে আছে, অনা নাই। পষ্টমৰ্টমৰ কাৰণে নিছে, তো এতিয়ালৈকে অনাই নাই। চ' গাইজ, মানুহজন মৰাৰ কাৰণ শুনি বহুত বেয়া লাগিছে। গাঁৱৰ কিছুমানে কৈ আছে যে মানুহজন বোলে ঘৰত দুদিনৰ পৰা নাছিলে, কাৰো কৈও যোৱা নাই ক'ত গ'ল, দুদিন ঘৰত নাছিলে। তো যোৱাকালি 11টামান বজাত দিনত আহি ঘৰৰ পিছপিনে পৰি আছে। চ' মানুহে গৈ চাইছে, মানুহজন মৃত অৱস্থাত আছে। চ' গাইজ, মানুহজন কেনেকৈ মৰিলে, কি কথা, তো হুলস্থুল লাগি গ'ল গাঁৱত। চ' তাৰপিছত আৰক্ষী বাহিনীক খবৰ দিলে, আৰক্ষী আহিলে। তো আৰক্ষী আহি তদন্ত চলাইছে কিহৰ কাৰণে মৰিছে, কি কথা। তো সেইকাৰণে বডি পষ্টমৰ্টমৰ কাৰণে লখিমপুৰ পঠিয়াই দিছে। তো আনন্দ মিশ্ৰা ছাৰো আহিছিলে ইয়াত, ইনভেষ্টিগেশ্যন কৰি আছে কি হ'ল কি নহ'ল চাব। তো যিহেতু এইটো আৰক্ষীৰ কাম, আৰক্ষীয়ে ওলাবই কেনেকৈ মৰিলে কি কথা। চ' তেওঁৰ ছোৱালী এজনী আছে, মেট্ৰিক পৰীক্ষা দিছে, ফলাফল ভাল কৰিছে, কিন্তু এইটোৱেই দুখ, দেউতাক জনাব পৰা নাই। চ' গাইজ, তো চব মানুহো মৰাৰ একো ৰিজন নাথাকে। ত' আমি আহিছিলোঁ ইয়াত যিহেতু মানে ফুৰিবলৈ আহিছিলোঁ। ছোৱালী আহি গাঁৱৰ মানুহে কৈ আছে এনেকুৱা এনেকুৱা ঘটনা। চ' সেইকাৰণে মানে আমি আহিছিলোঁ চাই যাওঁ বুলি। চ' আহি চাইছোঁ, এতিয়ালৈকে অহাই নাই। ত' যিহেতু এনেকুৱা ঘটনা শুনি বেয়া লাগিলে, তো সেইকাৰণে মানে অকণমান ৰৈ দিছোঁ আৰু চাবৰ কাৰণে। চ' আপোনালোকে ভিডিঅ'খন চাই থাকিব, স্কিপ নকৰিব। মই মানে সন্ধিয়া হ'লেও মই ৰখি চাই যাম, মানে মানুহজন লৈ আনিব। চ' গাইজ, মই অকণমান দূৰত আহি গৈছিলোঁ। চ' তাৰপাছত চাইছোঁ, দূৰৰ পৰা চাইছোঁ জুই জ্বলি আছে। তো মই ডাইৰেক্ট আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব। চ' এতিয়া মই ওচৰৰ পৰা আপোনালোকক দেখুৱাম, এয়া চাওক এনেকুৱা জ্বলাই আছে। চ' গাইজ, আৰক্ষীক এইটোৱে ৰিকুৱেষ্ট, যাতে কোনো দোষী পায় তেতিয়াহ'লে যাতে দোষীক শাস্তি প্ৰদান কৰে। আমাৰ ফালৰ পৰা এইটোৱে ৰিকুৱেষ্ট। চ' গাইজ, এতিয়া তাৰ পৰা আমি আহি গ'লোঁ। আহি এতিয়া দুজন ভাইটিয়ে চাইছিলোঁ এনেকৈ গাড়ী দি খেলি আছে। তো মোৰো মানে সৰুকালৰ অৱস্থা মনত পৰি গ'ল। চ' আমিও তেনেকৈ আছিলোঁ। তো এতিয়া আকৌ এয়া চাওক, সেইটো দুটা ভৰাই দিছে। এতিয়া মই লৈ যাম, বঢ়াও সেনে লৈ যাম। এতিয়া লৈ যাম, সেই তাত আনলোড কৰিব লাগিব। এতিয়া পূৰা লোডিং হৈ আছে গাড়ী। জল্দি কৰা অঁ, পূৰা লোডিং দিয়া, একদম ভালকৈ লোডিং দিয়া দেই। এই যে পূৰা ভালকৈ লোডিং দিয়ক, পূৰা লৈ যাম। এতিয়া মই কৈছোঁ এইটো দি এইফালে উঠাব লাগিব, এইফালে উঠাই এইফালে লৈ যাম। তো গাইছ, এতিয়া চাওক, মই টানি আনি আছোঁ। এক্সিডেণ্ট হোৱাৰ চান্স আছে, কিন্তু তথাপিও লাহে লাহে, মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই ড্ৰাইভাৰ। চ' এই পাল্টি এক্সিডেণ্ট গাইছ, এক্সিডেণ্ট হৈ গ'ল, এক্সিডেণ্ট। কেৰেং লৈ আনা, কেৰেং লগাই দিলে। উঠাই গ'ল আকৌ মাল। আকৌ মাল উঠাই দিয়া, মাল জল্দি উঠাই দিয়া। মাল আকৌ উঠাই আছে, আকৌ। বলা জল্দি কৰা, একদম পুৰা মাল লোডিং দিব। আজকে 8:30 টানো লাগব মাল, বুজছ। এতিয়া মাল লোডিং হৈ গ'ল। আকৌ গৈ আছোঁ। এতিয়া একদম চাব, কিমান ওখ জেগাতে উঠাই আছোঁ এতিয়া। এয়া পাই গ'লোঁ। এতিয়া লাহে লাহে নমাই আছোঁ। ইয়াত আনলোডিং কৰিম। ব্ৰেক ফুল, ব্ৰেক। কৈ ফালে আম কওঁ, এনেফালে আম। ইয়াত আনলোডিং কৰিব লাগে। এতিয়া বৰ্তমান সিহঁতে ঘৰ বনাই আছে ইয়াত। ৰ'ব, আনলোড কৰিম আমি আনলোড কৰিম। এতিয়া আনলোড কৰিব লাগে। চাই দাও। আনলোডিং হৈ গ'ল।